নমস্কাৰ, বহুত দিনৰ পিছত আকৌ আহিছোঁ মই এটি নতুন মিনি ব্লগ লৈ। এয়া মা দেউতা আৰু মই ৰাতিপুৱাই গৈ ওলালোঁ মামাৰ ঘৰত। তাৰে এয়া ৰাতিপুৱাৰ পৰা ধৰি আয়োজন চলি আছে। আজি হৈছে মাৰ মাকৰ মানে মোৰ আইতাৰ বছৰেকীয়া সকাম। মই বোলো ভিডিঅ'টো কৰি তাকে সাঁচি থওঁচোন। আৰু এয়া পিঠা পনা দেখিতো গম পাইছেই, এইখিনি ব্যঞ্জন নোহোৱাকৈ যিকোনো কাম সকামেই আধৰুৱা নহয়নে? আৰু এয়া হ'ল মোৰ একমাত্ৰ মামী দেই। তাৰপাছত এয়া মোৰ ভণ্টিহঁতৰ লগত মিলি অকণমান ৰ'দ ল'লোঁ, যিহেতু ঠাণ্ডা। আপোনালোকৰ ফালে ঠাণ্ডা পৰিছে নাই পিছে? অকণমান মানুহো চালোঁ কোনে কি ক'ত কৰি আছে। আৰু ইফালে মোৰ ককা দেই, এয়া খুব ব্যস্ত আকৌ। আনফালে এয়া মা আৰু মামী ভকতসকলক চাহ দিয়াত লাগিছে। আৰু এয়া মোৰ মৰমৰ দেউতা, কিমান কিউট নহয়নে? এয়া মাহঁতে সেৱা ল'লে, তাৰপিছত ধুনীয়াকৈ নাম প্ৰসংগ আৰম্ভ হ'ল। এয়া ইফালে আকৌ পায়সৰ যা যোগাৰ চলি আছে। এয়া আকৌ মোৰ মামা দেই। আৰু এতিয়া আহি গ'ল প্ৰসাদ আৰু পায়সৰ পাত। এয়া মোৰ মাহী, আৰু এজনী মাহী পিছে নাহিলে কিবা কাৰণে। তাৰপাছত এফালে ৰাতিলৈ আমাৰ সৰু সুৰাকৈ ধুনীয়াকৈ কি আৰু গোটেইখিনি লগ খাইছে ন। এয়া মাংস খালোঁ, ময়ে বনাইছোঁ পিছে, ধুনীয়া হৈছিলে। এইফালে পুৰা আলু পিটিকা, জুই মানেইতো পুৰা আলু। আৰু এনেকৈ দিনটো সামৰণি মাৰিলোঁ। আজিলৈ পিছে আহিছোঁ, বাই।